ডক্টৰৰ ঘৰ পালোৱে তই তোৰ সৈতে আহি থাকিবি মই যাই থাকোঁ হ'ব যা তই ইমান মাথা মাৰিব নালাগে এই ৰাহুলে দায়িত্ব লৈছে যেতিয়া কিবা নহয় কিবা এটা কৰিবই হ'ব দে জানো পিছে তই একো উল্টা পুল্টা নকৰিবি যাও তই ইমান পেঘেনীয়া থাকিব নালাগে দে আহো পিছে মই যা তৰা 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 হৈছেনে তোৰ গৈছো ইমান দেৰি নে তোৰ ৰাহুল দা সিজনা ক'ত আজি নাহিবই নেকি কোন পদুম সি অলপ আগবাঢ়িছে ইছ এনে একেবাৰে তত নাইকিয়াতো অলপ সময় সি ৰ'বও নোৱাৰিলে নে ঐ তৰা সি বুলি নকবি অকণমান আগবাঢ়িলে যেনিবা তাতে তোৰ কি হ'ল তাৰ কিবা কামো থাকিব পাৰে কি কাৰণ থাকিব পাৰে সি কোনোবা ছোৱালীৰ প্ৰেমত পৰিছে নেকি হতেতো এজনী ছোৱালীক ভাল পায় পিছে কথাটোহে ক'ব পৰা নাই কচোন ক সি তলে তলে কোনোবা আকৌ সি বুলি কৈছ বাৰু মানিছো সি এজনী ছোৱালীক ভাল পালে তাতে তই কিয় জ্বলিছ নহয় মানে হ'ব হেৰি কৰি থাকিব নালাগে তোৰ যদি তালৈ মন আছে ক মই ঐ জানো দে সি তোকে ভাল পায় কেৱল তোৰ মনৰ কথাটোহে জানিব দিছিল সঁচাইনে ইয়াত আকৌ মিছা ক'বলগীয়া মোৰ কি আছে সিটো নিজেও ক'ব পাৰিলে হয় লাজ ভয় বুজিছ সেইবাবে মোকে ব্যৱহাৰ কৰিলে তইতো ঠেং দাঙিয়ে আছ যাও এইডাল হয় নেকি ঠিক আছে বেলেগ এজনীৰ লগত ফিটিং কৰি দিম তাৰপিছত গম পাবি বাপেকে ঐ উল্টা পুল্টা নকৰিবি দেই পদুম দা চাও এৰি দে দুখ পাইছো আচৰিত মই বুলি জানিলি কেনেকৈ তোমাৰ হাতৰ পৰশত আৰু খোজৰ শব্দতে উমান পালো মোকনো আৰু এনেদৰে চকুত ধৰাৰ সাহস কোনে কৰিব হয়নে পিছে ইমান আপোনবিবোৰ হৈ কাৰ কথা ভাবি আছে আপোনজনৰ ভাবতে ভাবিছো গামোচাখনত কিনো ফুল বাচিম ইমান কষ্ট কৰিব লাগে নে বজাৰৰ পৰা কিনি আনিলেই হ'ল তাত জানো মোৰ মৰমবোৰ সপোনবোৰ সোমাই থাকিব ক হয়নে ইমান মৰম নে তৰা তো হ'ব দে মই এতিয়া যাওঁ তহঁতৰ ঘৰৰ মানুহে দেখিলে বৰ বেয়া কথা হ'ব আজি ঘৰত কোনো নাই মই অকলে আছো নব উপায় কোনোবা এনেকৈ কথা পাতি থকা দেখিলে সন্দেহটো কৰিবই বদনামো উলিয়াব কাৰণ ল'ৰা ছোৱালীয়েতো এনেদৰে কথা পাতিবই নোৱাৰে এইখন কলিজালৰ প্ৰেমত পৰিছ মই কি তোক সুধা হাতে যাব দিম নেকি মোৰ হাতেৰে তই একাপ চাহ খাবই লাগিব আৰু তই ভাল পোৱা টেকেলি পিঠাও বনাইছ হয়নে তয়ো যে আৰু তই চাহ বনাবি মই খাম নাই দেই মোৰ পলম হ'ব নহ'লে এটা কাম কৰ পিঠাটোকে দে মই ঘৰত গৈ খাম মই কৈছো নহয় তই ইয়াতে খাব লাগিব নেযাওঁ নেকি না বিহুতি আহিব কুলিয়েও মাতিব তোৰে মোতা তৰ শালত ঘনাই মাকো চলিব পদুম বহাগ পালেহিয়ে মন বহাগীৰ মন পালিনে বহাগত এইবাৰ বিয়া পতাহে কথা নে কি কওঁ বছহু বিয়া চিয়া কথা ক'লে গাটো কিবা সাতখন আঠখন হৈয়ে থাকে ঐ পচহু পিছে তোৰজনী কলৈ গ'ল স্ন' পাউডাৰ দিয়া নাই হ'বলা সেই গাঁৱে এৰি গ'ল ঐ লোকক কাট মাৰিব নালাগে নিজৰটো কৰি ল পিছত দেখিম নহয় কিমান হিমানী পাউডাৰ যোগান ধৰ বেটাৰটো গন্তি কৰোঁতেই গ'ল এজনীও তাৰ চকুত নপৰে সি গাঁৱলৈ একেবাৰে অপেশ্বৰীয়ে নিব ঐ শিলৰ লগত লাগি নলবি দেই শিল চিকুটিলে নখে দুখ পাব তাৰ বাহিৰাখন আছেনে নাই কিয় বেয়া পাম ধেমালিহে কৰিছ
ঐ ধেমালি ইয়াৰ আচল কথা লৈ আহ পিছে ছোৱালীকেইজনীৰ যা যোগাৰ হ'লনে নাই মানে মেখেলা চাদৰ গামখাৰু এইবোৰৰ কথা কৈছোঁ পিছত কিন্তু এইবোৰ বিচাৰি আমাৰ কাণ গলা নকৰিবি নে কি কৰা হ'ল আমাৰ কিন্তু মাথা নাখাবি আমাৰ মেখেলা চাদৰ আৰু গামখাৰু যোগাৰ হৈছে ঢোল মাদুলি আৰু কপৌফুল বাৰু বিহুৰ 2 দিনমান আগত দোকানলৈ গৈ লৈ আহিম নে কি ক আমি কিন্তু আনিব নোৱাৰো দেই ল'ৰাবিলাকে আনি দিলেহে হ'ব এৰা কিহৰনো ডেকা ল'ৰা আমি কিন্তু প্লাষ্টিকৰ কপৌফুল নিপিন্ধো দেই গছৰ পৰা আনি দিলেহে পিন্ধো হ'ব হ'ব সকলো যোগাৰ হ'ব এতিয়া আলোচনা আখৰা কৰিব লাগে বিহুলে মাত্ৰ এসপ্তাহে বাকী আছে তহঁতে নোৱাৰ যদি দে ময়ে জলটো বজাওঁ নাচনি নাচিব বাপেকে দৌৰিব ঐ বল বল পলম কৰি লাভ নাই অল অ' বদুম কি যাবৰ লগাইছ এইবোৰ গাত অলপ বল শক্তি নাই নেকি অলপ ভালকৈ বজা সিজনী দুজনীকৈ গাই গাখীৰ চাখীৰ তোক খাব নিদিয়া হ'ল নেকি ঐ বেলেগে চুৰ কৰি খাই ঐ হ'ব পাৰে ঐ পদুমদা চাচো কেনেকৈ জোকাইছে একো নক কিয় সিহঁতে জোকাবলৈ ভাল পায় বিহুৰ বতৰ অলপতো জোকাবই বা চাহ তাইক জোকাইছে পদুম দাক তাৰ একেবাৰে অন্তৰখন পুৰি গৈছে ঐ এতিয়াতে ইমান নেম চেলাব নালাগে বিয়াৰ পিছত দেখিম নহয় কিমান মৰম কৰ বিয়াৰ আগত আদৰ হেঁপাহৰ অন্ত নাইকিয়া বিয়াৰ পিছত সকলো কপোৰৰ দৰে উৰি যায় হ'ব দে আজিলৈ হ'ব এৰাইছিলোঁ হ'ব দে আজিলৈ এতিয়া ঘৰলৈ ব'ল ৰাতি ঘৰত কামখিনি হ'লেও আগবঢ়াব পাৰিম আকৌ এবাৰ ট্ৰাই কৰ নেকি ঢুলীয়াৰ জোৰ কমিছে যেন পাইছোঁ ঢোলৰ খুব ভালদৰে পৰা নাই আজি আৰু নকৰোঁ দে ভাগৰ লাগিছে কাইলৈ সকলোৱে সোনকালে আহিবি এতিয়া যাওঁ ব'ল বল ঐ পদুমদা মোৰ নহয় ভৰি বিষাইছে খোজকাঢ়ি যাব নোৱাৰো তোৰ লগতে যাওঁ ব'ল বল বল ঐ নাম থাক তহঁত মই যাওঁ মই থাকোঁতে তই কোন ছোৱালীক চাইকেলত উঠাও বল বল এইজনী বৰ ডাংকাটিও যিটো দেখিছোঁ বিয়াৰ আগত পিটিহে এৰিবি নাই এনে ধেমালিহে কৰিছোঁ এতিয়া বল পিতাই ঘৰত ৰখি আছে ঐ ৰাধা ৰচোন ৰৈছো দে বেগায়া মোৰ কাম আছে ঐ কিনো ইমান জৰুৰী কাম ওলালো একেবাৰে ৰ'বই নোৱাৰো আছে আৰু কিবা কাম পিছে তই যে ঘামতে তিতিবুৰি আহিছ কি কাম কৰি আহিছ নকবি আৰু ৰ তহঁতৰ কাৰণে কপৌ ফুল আনিব গৈয়ে মোৰ এই অৱস্থা ঐ আমাৰ বাবে নে ঘনীয়াৰৰ বাবে
উফ ৰাম, বিয়া নকৰোঁতে ঘৈণী হ'লেই নে? এতিয়াহে হোৱা নাই, বিয়া পাতিলে ঘৈণীৰে নহয় কি হ'ব হা? জানো ক'বতো নোৱাৰো, বিধাতাই বা আমাৰ যোৰা পাতেই নে ভাঙেই। ঐ দাদা, তৰাৰ বাপেকৰ বোলে মোৰ নামটো শুনিলেই খং উঠে। বুঢ়াৰ খংডাল, বুঢ়াৰ হেনো বেমাৰ। কি হৈছেনো? বুঢ়াৰ সেই পুৰণি বেমাৰটো এজমা যে বুঢ়াক মাৰিব কোনোবা দিনা। উফ ৰাম, তেনেকৈ নকবিচোন। ঐ পদুম দা, বুঢ়া মৰিলে তৰা বৰ অকলশৰীয়া হ'ব, তই কিন্তু তাইক নেৰিবি। কিয়নো এৰিম? পিছে বুঢ়াই বা মোলৈ বিয়া দিয়ে নে নিদিয়ে? ঐ ৰেথা, বৰ পলম কৰিলি দেই, মোৰ ইয়াত ৰৈ ৰৈ ভাগৰ লাগি গৈছে। ব'ল ব'ল এতিয়া। পদুম দা, খবৰ ভালনে? ভালেই। ঐ মীৰা, পদুম দাৰ মহা চিন্তা হৈছে তৰাক নাপাব বুলি। পদুম দা, চিন্তা নকৰিবি, আমি আছো নহয়। হয়নে? ঐ পদুম দা, বুঢ়াই তৰাক জোৰ কৰি বিয়া দিব নোৱাৰে, কাৰণ তাই কোনো পন্থেই নামানে। তাই তোক বৰ ভাল পায়। সঁচাই? তই ইমান দিনে বুজিয়ে নাপালিনে? তাইৰ অন্তৰখন বৰ চাফা জানো, সেইকাৰণেতো ভাল পাওঁ। স্বয়ং দেৱতায়ো হেনো নাৰীৰ মন বুজিব নোৱাৰিলে, আমিনো কেনেকৈ বুজিম ক? ঐ পদুম দা, এই এষাৰ বৰ ডাইলগ দিলি দেই। এই এষাৰ কথা আজি আমি তৰাক ঐ কমেই। নকবি দেই, তাই মোক জিনা হাৰাম কৰি দিব। বা চাহ তাৰ হয়তো। পদুম দা, তোৰ দৰে ল'ৰা পাবলৈ তাইৰো ভাগ্য লাগিব, বুজিছ? হ'ব দে, তহঁত যা এতিয়া, মই ঘৰ পালোৱে। যা, গধূলি লগ পামেই নহয়। আহিলি, ইমান দেৰি কৰিলি যে? বা অকণমান সময় ৰ'ব নোৱাৰনে? ঐ, তোৰ কাৰণে মই নিজ হাতেৰে বোৱা বিহুৱান এখন আনিছো, ল। বাহ, বৰ ধুনীয়া বিহুৱান আনিছ ঐ। ময়ো তোৰ কাৰণে বস্তু এটা আনিছো, ৰ। ঐ বেঙা, আঙঠি এনেকৈ দিয়ে নেকি? পিন্ধাই দে আকৌ। ইয়াতে এনেকৈ? কিনো হ'ব, প্ৰকৃতিয়ে আমাৰ প্ৰেমৰ সাক্ষী হৈ ৰ'ব। আঙুঠি পিন্ধোৱা মানুহটো এক প্ৰকাৰৰ বিয়াৰ প্ৰাথমিক চিন, কিন্তু তোৰ পিতাই যদি মোলৈ বিয়া নিদিয়ে তেতিয়া পলাই আহিম, হ'বতো? চাও আঙুঠিটো দেচোন। বাহ, বৰ ধুনীয়া লাগিছে ঐ, তই মোক সদায় এনেদৰে মৰম দি থাকিবি দেই। কিয় নাৰাখিম? মোৰ মন বহাগীক মই সদায় ইয়াতে ৰাখিম। কিন্তু আকৌ কিয় ক'লি? নহয়, মানে তই কিন্তু মোক পিছত দম দি কথা ক'ব নোৱাৰিবি। আইও দেহা, কিয়নো কম, ক'লেও তাত খং নাথাকে নহয়, মৰমহে থাকে। আইঐ দেহি, হয়নে? তৰা পদুম, তহঁত দুই ইয়াতে লিলিমা কৰিছ সি, সেইফালে তাৱৈ তহঁতক বিচাৰি হাবা ধৰি আহিছে, বুজিছ? আহি আছে, মই যোৱাত ক'লে তৰা আৰু পদুমক মোৰ ওচৰলৈ মাতি আনিবিচোন। তাৰপিছত কি আৰু, মই ধৰি ধৰি আহি এইখিনি পালো, জগত পাৱে ভোট কৰোঁ তহঁতক কিবা ক'ব বিচাৰিছে, বুজিছ? তেনেহ'লে যোৱাই ভাল। তৰা, তোৰ পিতাই যদি মোক মই আছোতো। এনে একেবাৰে ভয় পাদুৰাটো এইকণ কলিজালৈ তই মোক খুজিবি। ব'ল, পিতাই কিবা ক'লে কি মই মনে মনে থাকিম নেকি? ব'ল।
ঐ তৰা ৰচোন, মই ভিতৰলৈ নাযাওঁ, তই যাগৈ। পিতাই যদি মোক মাতে তই মাতি দিবি, মই ইয়াতে আছোঁ। আহ ইমান ভয় নে তোৰ? নহয়, তই যাগৈচোন, মই ইয়াতে আছোঁ। হ'ব তেতিয়াহ'লে থাক তই। পিতাই তই মোক কিয় মাতিছিলি? আইজনী তই আহিছ? ইয়াতে অকণ আৰাম কৰ। ই ক'ত? পদুম অহা নাই নেকি? আহিছে, তোৰ ভয়তে বাহিৰতে ৰৈছে। তই বেয়াকৈ একো নকওঁতো? নকওঁ দে, সময় খুব কম, তাক মাতচোন। পদুম দা আহচোন, পিতাই মাতিছে। বোপাই আহিছ? পিতাই আনচোন আন, চকীখন আন। কিবা কবি পিতাই? বোপা মোৰ অৱস্থা বেয়া। ভাবিছিলোঁ তৰাক দিহে মই, কিন্তু সময় খুবেই কম। মই জানো তহঁত দুয়োকে ভাল পোৱা। বোপাই তাইক আজিৰ পৰা তোৰ হাতত গতালো, ভালকে ৰাখিবি, সুখী হ দুয়োটাই। প্ৰকৃত প্ৰেম কেতিয়াও ব্যৰ্থ নহয়। প্ৰেমেহে প্ৰেমক পৰিপূৰ্ণ কৰে। তাৰ বাবে ধৈৰ্য আৰু ত্যাগ স্বীকাৰ কৰিবই লাগিব।